নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অসমৰ মুছলমানক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ জীৱিত অৱস্থাতেই অসমখন মিয়াই ধ্বংস কৰিব অসমীয়া মানুহ সচেতন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া মুছলমান আমাৰ বাবে ডাঙৰ ইস্যু অসমৰ বাবে ডাঙৰ ইস্যু মিয়াই ধ্বংস কৰিব অসম মিয়াই দখল কৰিছে মাটি মিয়াই কৰিছে লাভ জেহাদ মিয়াৰ বাবে অসমীয়া মানুহ থাকিবলৈ ঠাই নোপোৱা হ'ব বাংলাদেশী মিয়া মুছলমানৰ ইস্যু অহা 30 বছৰলৈ থাকিব অসমীয়া সজাগ নহলে অসমখন মিয়াই দখল কৰিব জুবিন গাৰ্গক হত্যা কৰা হৈছিল তাৰ প্ৰমাণ দিব হিমন্ত বিশ্ব শৰ্মাই জুবিনক হত্যা কৰা হৈছিল বুলি কওঁতে বহুতেই জুকাইছিল মোক মই কেতিয়াও উপৰুৱা কথা নকওঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই যি কওঁ ভাবি চিন্তি কথা কওঁ বুলিও মন্তব্য কৰিছে ছিংগাপুৰৰ পোষ্টমৰ্টেম টক্সিকোলজি ৰিপৰ্ট আমাৰ বাবে ডাঙৰ প্ৰমাণ জুবিনৰ মৃত্যুৰ 5 মিনিট পিছতেই তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিনৰ মৃত্যুৰ তদন্তৰ ডেডলাইন 17 ডিচেম্বৰৰ ভিতৰত এছআইটিয়ে আদালতত দাখিল কৰিব চাৰ্জশ্বিট সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায় জাষ্টিছ দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব এছআইটি টিমটোৱে সেই পৰিশ্ৰম কৰি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ট্ৰেণ্ডিঙক লৈ সামাজিক মাধ্যমত সোশ্যাল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গৰ লিখাক লৈ এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ খাতি পাকিস্তানী এজেণ্ট মোৰ ওচৰত প্ৰমাণ আছে গৌৰৱ গগৈৰ সাহস আছে যদি মোৰ ওপৰত মানহানিৰ কেছ দিয়ক গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই কৈছে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে গৌৰৱ গগৈ হৈছে পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথা কৈছো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰৈ ৰৈ বিনালে ছবিখনক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী হলত মোবাইল বন্ধ ৰাখক পাইৰেচি নকৰিব ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰিলে পৰিব মহা বিপদত হস্তম হৈ আছে ৰৈ ৰৈ বিনালেৰ পাইৰেচি লিগেল টিম এতিয়ালৈকে 800তকৈও অধিক ভিডিঅ' নোহোৱা কৰা হৈছে 320খনতকৈও অধিক প্ৰফাইলৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা 1000+ প্ৰফাইলৰ গৰাকীৰ বিৰুদ্ধে ল'ব ব্যৱস্থা আপুনি যদি ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ হলত গৈছে তেতিয়াহ'লে ভিডিঅ' নকৰিব ভিডিঅ' কৰি ফেচবুকত আপলোড কৰিলে সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত আপলোড কৰিলেই মহা বিপদত পৰিব কাৰণ এতিয়ালৈকে 800তকৈও অধিক ভিডিঅ' ডিলিট কৰা হৈছে 320টাতকৈও অধিক প্ৰফাইলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে 1000+ ফেচবুক প্ৰফাইলৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে অসমৰ মানুহ আজি জুবিনদাৰ চিনেমাক লৈ ব্যস্ত আৰু হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ পৰিছে ভোট সংগ্ৰহত যাৰ বাবে নতুনকৈ পুনৰ এটা নতুন ইস্যু আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ কৈছে অসমৰ মানুহ আজি জুবিনদাৰ চিনেমাক লৈ ব্যস্ত কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থসকলেহে ভোট সংগ্ৰহত তৎপৰ হৈ আছে তেওঁলোকে জুবিনদাৰ গুৰুত্ব কমাবলৈ সৰ্বোচ্চ পৰ্যায়লৈ চেষ্টা কৰিছে এনডিএৰ ঘোষণা পত্ৰত বিহাৰৰ কৃষকলৈ বছৰি 9000 টকাৰ সাহায্য 1 কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি 10টা বিমানবন্দৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে এনডিএ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ সৰব হৈ পৰিছে পংকজ দুৱাৰাই কৈছে কি নিলজ্জ চৰিত্ৰৰ মানুহ নৰেন্দ্ৰ মোদী নিজে নিজকে দাবী কৰিছে দেৱদূত বুলি যিজন দেৱদূত তেওঁ কেতিয়াও নিজকে দেৱদূত বুলি নকয় এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো পংকজ দুৱাৰাৰ ফেচবুক পোষ্ট য'ত তেওঁ কৈছে কি নিলজ্জ চৰিত্ৰ নিজে দাবী কৰে দেৱদূত বুলি
জুবিন গাৰ্গৰ গাত ঐশ্বৰিক শক্তি আছিল, কিন্তু জুবিনে কোনো দিন দেৱদূত বুলি কোৱা নাছিল, বৰঞ্চ অতি সাধাৰণ মানুহৰ লগত সাধাৰণ জীৱন যাপন কৰিছিল। ইয়াৰ বিপৰীতে নিৰ্বাচন আহিলেই গুজৰাট নৰসংহাৰৰ প্ৰধান অভিযুক্ত নৰেন্দ্ৰ মোদীয়ে নিজকে দেৱদূত বুলি প্ৰচাৰ কৰি ভোটাৰক প্ৰভাৱান্বিত কৰিব বিচৰাটো বহুৱালিত পৰিণত হৈছে। 2024 লোকসভা নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাত মোদীয়ে কৈছিল, মা জীয়াই থকালৈকে মোৰ জন্ম বায়'লজিকেল বুলি ভাবিছিলোঁ, কিন্তু মাৰ মৃত্যুৰ পিছত মই অনুভৱ কৰিছোঁ নন বায়'লজিকেল মোৰ জন্ম। কিমান ভণ্ড হ'লে মানুহে এনে মন্তব্য কৰিব পাৰে? মোদীৰ এনেবোৰ ভণ্ডামিৰ বাবেই 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা 2024 চনত 306ৰ পৰা 240লৈ হ্ৰাস পালে। তাৰ পিছতো নৰেন্দ্ৰ মোদীৰ ভণ্ডামি বন্ধ নহ'ল। এতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে। বিহাৰ বিধানসভা নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2047 চনত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মোক ভগৱানে প্ৰেৰণ কৰিছে। দেখিছে গুজৰাট গেঙৰ চৰ্দাৰৰ কাণ্ড, সচত দিবলৈকো লাজ নাই। ভাৰতৰ আদালতে ৰায় নিদিলে হ'ব কি? বিশ্ব সমুদায়ে নৰেন্দ্ৰ মোদীক গুজৰাট নৰসংহাৰৰ মূল মানুহ আৰু গুজৰাটৰ প্ৰাক্তন গৃহমন্ত্ৰী হৰেন পাণ্ডিয়া, গেংষ্টাৰ চাহাৰাবুদ্দিন শ্বেখ, তুলসী প্ৰজাপতি, নিয়াদী লয়া হত্যাকাণ্ডৰ নেপথ্যৰ নায়ক বুলি জানে। সেয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ আগলৈকে আমেৰিকালৈ যাবৰ বাবে আমেৰিকান প্ৰশাসনে গুজৰাটৰ মুখ্যমন্ত্ৰী মোদীক ভিছা দিয়া নাছিল। ভাৰতৰ সংবাদপত্ৰৰ পাতে পাতে নৰেন্দ্ৰ মোদীৰ এই দুচৰিত্ৰৰ কাহিনী লিপিবদ্ধ হৈ আছে। বহিৰাগত বনিয়াৰ হাতত অসমখন গতাবলৈ চেষ্টা কৰিছে বিজেপি। বিশ্ব বেংকৰ ঋণৰ ধনেৰে নিৰ্মাণ কৰা গেটৱে অৱ গুৱাহাটী পৰিচালনাৰ দায়িত্ব দিয়া হ'ল সঞ্জীৱ নাৰায়ণক। ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ লুইত কুমাৰ বৰ্মনৰ বিস্ফোৰক ফেচবুক পোষ্ট। লুইত কুমাৰ বৰ্মনে কৈছে যে দুপৰীয়া সঞ্জীৱ নাৰায়ণৰ ওপৰত দিয়া পোষ্টৰ বাবে মই ক্ষমা প্ৰাৰ্থী। মোৰ অলপ ভুল হৈছিল। আচলতে গেটৱে অৱ গুৱাহাটীৰ পৰিচালনাৰ বাবে সঞ্জীৱ নাৰায়ণে 75.89% পাব, বাকী 24.11% চৰকাৰেহে পাব। দুপৰীয়াই মই নাৰায়ণ 24% পাব বুলি লিখিছিলোঁ। 289 কোটি টকা তাকো ৱৰ্ল্ড বেংকৰ পৰা ধাৰ লৈ নাৰায়ণক ধনী কৰাৰ বাবেহে চৰকাৰে এইবোৰ কৰিছে নেকি? কিমান নিবনুৱা অসমীয়া ল'ৰা ছোৱালী আছে? সেল্ফ হেল্প গ্ৰুপ খুলি তেওঁলোকক কিয় চলাব নিদিলে? আনহাতে 17/9/2025 চৰকাৰৰ অৰ্ডাৰ লৈ সঞ্জীৱ নাৰায়ণ গৈছিল ছিংগাপুৰত। মনৰ ফূৰ্তিত যে ইমান ডাঙৰ কাম এটা পালে, তাৰ পিছত জুবিনৰ মৃত্যুৰ পাছত নেটফ্লিক্সৰ দৰে ভিডিঅ'সমূহ তেওঁ দিলে ছ'চিয়েল মিডিয়াত, যাতে TRP পায়। কিমান নিধক মিষ্টাৰ নাৰায়ণ! মোক বদনাম কৰিব আপুনি আপোনাৰ চেনেলৰ যোগেৰে কিমান চেষ্টা চলালে। নিজৰ সমস্ত সাংবাদিক মোৰ পিছত লগাই দিলে, যাতে মোৰ বিপক্ষে কিবা ক্লু পায়। পিছে কি হ'ল? সময়বোৰ এনেই গ'ল। বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ বাবে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবনে হিমন্ত বিশ্ব শৰ্মাই? ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবেসি গীতটি কেৱল বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেই নহয়, ই বঙালী সংস্কৃতি আৰু জাতীয়তাবাদৰ এক চিৰন্তন প্ৰতীক। এই গীতটিৰ এক গৌৰৱময় ইতিহাস আছে। 1905 চনত ৰচনা কৰা এই গীতটি আছিল ব্ৰিটিছৰ বংগ বিভাজনৰ বিৰুদ্ধে এক শক্তিশালী অস্ত্ৰ। এই গীতটি সেই সময়ত বংগ ভংগৰ বিৰুদ্ধে
সমগ্ৰ বংগৰ ঐক্য আৰু জাতীয় চেতনাৰ এক প্ৰতীক হৈ পৰিছিল।